হেল্ল' ৰাইজ, মই পুৱাতে আজি বাৰীত সোমাই শাক কেইটামান বুটলি আনিলোঁ, তাকে আপোনালোকক দেখুৱাইছোঁ। এইটো মধুসোলেং, তাৰপিছত এইটো ভেদাইলতা, তাৰপিছত এইটো কি বুলি কয় নেজানো, কিন্তু এইটো খায়। আৰু এইটো কিবা কুটুৰা, ৰসকচি, আৰু এইটো বিলাহী আৰু তামোল কেইটামান পৰি আছিলে, তাকো আনিলোঁ। আৰু এই বস্তুটো আপোনালোকে কি বুলি কয় নেজানো, আমি অকৈবিৰিং বুলি কওঁ মিচিঙত। তাকে আজি আপোনালোকক দেখুৱাইছোঁ। মাটি অকণমান থাকিলে কিবা কিবি গজি দিলে গজি থাকে আৰু খাবলৈ ভাল হয়, লোকেল বস্তু। তাকে আপোনালোকক দেখুৱাবলৈ মই এই ভিডিঅ'টো কৰিলোঁ। ধন্যবাদ। Right.